আজি তোমালোকৰ কাৰণে এটা কন্টিনিউটি যেটো চেপ্টাৰ আছে অৰ্থাৎ ক্লাস 12 ৰ অবিচ্ছিন্নতাৰ বুলি যেটো চেপ্টাৰ আছে তাৰ পৰা এটা খুব ইম্পৰ্টেন্ট আৰু সহজ অংক তোমালোকৰ কাৰণে লৈ আহিছো আৰু খুব সহজকৈ মই সলিউশন কৰিম কোৱেশ্চনটো কি কৈছে যে ডিসকাস the continuity of the function fx is equal to this modulus x by x comma x is not equal to 0 is equal to 0 comma x equal to 0 অৰ্থাৎ fx ফলনটো আমি অবিচ্ছিন্নতাৰ পৰীক্ষা কৰিব লাগে 4 মাৰ্ক দিব এনেকুৱা টাইপৰ অংকবোৰ এই অংকটো মই কি লৈ আহিছো এই অংকটো কৰিবৰ কাৰণে প্ৰথমতে তুমি এক নম্বৰতে তুমি মডুলাস ফাংচনৰ ডেফিনেশনটো জানিব লাগিব mod x ৰ সংজ্ঞাটো আমি জানিব লাগিব দুই নম্বৰতে তুমি right hand limit left hand limit অৰ্থাৎ RHL and LHL কি দৰে উলিয়াব পাৰি তুমি হেতু জানিব লাগিব আৰু 3 নম্বৰতে আৰু এটা কনসেপ্ট আছে ইয়াতে 3 নম্বৰ কনসেপ্টটো হ'ল কি every constant function is continuous অর্থাৎ প্রত্যেক ধ্রুবক ফলন যে অবিচ্ছিন্ন হয় তুমি সেই বস্তুটো জানিব লাগিব সো এটা ফার্স্ট মই যদি ডেফিনেশন দিও যে mod x ৰ ডেফিনেশন কি আছে বা x ৰ পৰম মান বুলি যাক কোৱা যায় কি আছিল modulus x is equal to x হয় কমা কেতিয়া x greater than 0 is equal to minus x হয় x less than 0 0 হয় কেতিয়া x is equal to 0 এইটো আমি বেসিক কনসেপ্ট এটো আমি পাই ফার্স্ট ইয়াৰতে পাই এটো x ৰ পৰম মানৰ সংজ্ঞা বুলি কোৱা হয় অসমে অৰ্থাৎ mod of x কেনেকৈ ডিফাইন কৰিব পাৰি এই ডেফিনেশনটো মই ইয়াত আমি এডজাস্ট কৰিম তেতিয়া চাবা এইটো এটা কমপ্লিকেটেড ফাংচন হৈ আছে ইয়াক মই সিম্পল ফাংচনলৈ কেনেকৈ কনভাৰ্ট কৰিম সোৱা এতিয়া সবে চাই যাবা mod x ৰ ঠাইত মই x লিখি দিম লগে লগে লিখি দিম x greater than 0 ইয়াতে লিখি দিম -x, x লিখি দিম x less than 0 is equal to 0 লিখি দিম equal to x is equal to 0 এটা আমাক দিয়া আছে ইয়াক আৰু সিম্পল কৰি পেলবা তাৰ মানে x 1 হৈ যাব x greater than 0 -1 হৈ যাব x less than 0 is equal to 0 হৈ যাব x equal to 0 অৰ্থাৎ গোটেই ফাংচনটো মই যদি একদম সিম্পল ভাষাত লিখিব যাম fx is equal to 1 কেতিয়া হ'ব x greater than 0 -1 x less than 0 0 x equal to 0 এটা তুমি চোৱাছো ইয়াতে আমাৰ তিনটা পইণ্ট আছে এটা হৈছে x greater than 0 এটা হৈছে x less than 0 আৰু এটা হৈছে x equal to 0 তাৰ মানে আমি তিনটা পইণ্টত fx ফাংচনটোৰ কন্টিনিউটি ডিসকাশন কৰিম তাহলে এটা কাম কৰা ফার্স্ট লেখা x যদি x greater than 0 হয় ইয়াৰ পৰা মই কি পাম fx is equal to 1 1 to কি এটা কনস্ট্যান্ট হয় অর্থাৎ অসমীয়াত কি বুলি কয় ধ্রুবক এটা আমি কি জানো every continuous function is every constant function is continuous প্রত্যেক ধ্রুবক ফলন অবিচ্ছিন্ন গতিকে মই ইয়াৰ পৰা লিখি দিম যে fx is continuous কেতিয়া when x greater than 0 এখিনি তুমি লিখি দিলা এক মাৰ্ক এটা পাবা আগো চোৱা x less than 0 লোৱা তেতিয়া হলে কি হ'ব fx is equal to -1 তো কি আকৌ ই এটা কনস্ট্যান্ট হয় না কনস্ট্যান্ট তো this implies therefore মই কি লিখি দিম যে fx is কি হয় continuous কেতিয়া when x less than 0 মই দুটা পইণ্টত তোমাক ডিসকাশন কৰি দিম ধৰিব পাৰিছা তাৰ মানে x greater than 0 হলে fx is equal to 1 হয় 1 to এটা কনস্ট্যান্ট so it is continuous less than 0 হলে fx is equal to -1 u এটা constant গতিকে fx is also continuous মই দুটা পইণ্টত টেস্ট কৰি দিলো বাকি কোনটো পইণ্ট আছে আৰু x is equal to 0 পইণ্টত টেস্ট কৰিবলৈ আছে অৰ্থাৎ fx is equal to যেটো 0 পইণ্ট দিয়া আছে সেই 0 পইণ্টত ডিসকাশন কৰিম গতিকে তাৰ কাৰণে মই লিখি লম x is equal to 0 বুলি মই লিখি দিছো অৰ্থাৎ কন্টিনিউটি টেস্ট at x is equal to 0 তাৰ কাৰণে এটা কাম কৰা RHL উলিবা RHL উলিয়ালে কিমান পাবা লিমিট x tends to 0 plus fx is equal to কি হ'ব লিমিট x tends to 0 plus fx মোৰ ভ্যালু কিমান হ'ব এতিয়া যদি x tends to 0 plus মানে x ৰ মানটো কি x tends to 0 plus মানে x greater than 0
তেতিয়া আগৰ পেজটোত তুমি চোৱা x ৰ মানটো যেতিয়া 0 তকৈ ডাঙৰ হয় তেতিয়ালে fx ৰ মানটো কি হৈ যায় 1 হৈ যায় সো এতিয়া ইয়াত কি হ'ব এখিনিত কি পাতিম মই এখিনিত পাতিম this is 1 এতিয়া মই কলো ন এটো অংক লৈছো এটো কাৰণে যে এটো অংকত ঢেৰ কনসেপ্ট কমাই আছে এতিয়া এটো সোৱাচোন কনস্ট্যান্ট এটা কনস্ট্যান্টক যদি লিমিট কৰা आंसर কিমান পায় লিমিট x টেন্ডস টু a c ইজ ইকুয়াল টু आंसर কি হ'ব आंसर সদায় c হ'ব কনস্ট্যান্টক যদি তুমি লিমিট কৰা সদায় आंसर তো কনস্ট্যান্ট হয় গতিকে 1 এটা কনস্ট্যান্ট সো দিস ইজ 1 তাৰমানে রাইট হ্যান্ড লিমিট মই কিমান পাই গলো 1 পাই গলো কেদৰে তুমি লেফট হ্যান্ড লিমিট উলিব লেফট হ্যান্ড লিমিট is equal to limit x tends to 0 minus fx right is equal to limit x tends to 0 minus 0 x tends to 0 minus মানে কি x less than 0 x ৰ মানটো 0 তকৈ সৰু তেতিয়াহলে তুমি এটো চোৱা 0 তকৈ যদি সৰু হয় তেতিয়াহলে आंसरটো কিমান আহে -1 আহি যায় সো এখিনতে কিমান হ'ব -1 হৈ গল আকৌ -1 টো এটা কনস্ট্যান্ট পাই গলা কনস্ট্যান্ট এতিয়া মই কি দেখিছো রাইট হ্যান্ড লিমিট 1 লেফট হ্যান্ড লিমিট -1 তাৰ মানে RHL is not equal to LHL আৰু তুমি একো টেস্ট কৰিব নালাগে এই দুটা লিমিট যদি সমান নহয় তেতিয়া হলে মই ইয়াৰ পৰা কি লিখি দিম যে fx is not continuous at x equal to 0 অর্থাৎ খুব ইম্পর্টেন্ট কোয়েশ্চন স্ক্রিনশট এটা মাৰি লও মই ফার্স্ট কোয়েশ্চন হল তাৰমানে যেটো আমাক দিয়া আছিল কোয়েশ্চনটো যে এই যেটো অংক আমাক দিয়া আছিল কৰিবৰ কাৰণে অবিচ্ছিন্নতাৰ পৰীক্ষা যেটো আমাক উলিয়াব দিছিল ফাংচনটোৰ এই ফাংচনটোৰ কোন কোন বিন্দুত কন্টিনিউয়াস হয় x greater than 0 কন্টিনিউয়াস হয় আৰু x less than 0 বিন্দুত কন্টিনিউয়াস হয় দুটা পয়েন্টত কন্টিনিউয়াস দেখালো x is equal to 0 বিন্দুত কি হয় ফাংচনটো কন্টিনিউয়াস নহয় অর্থাৎ x greater than 0 হলে ফাংচনটো অবিচ্ছিন্ন হ'ব x less than 0 হলে ফাংচনটো অবিচ্ছিন্ন হ'ব আৰু x is equal to 0 বিন্দুত ফাংচনটো বিচ্ছিন্ন অর্থাৎ কন্টিনিউয়াস নহয় সো আশা কৰিছো অংকটো চাই তোমালোকে খুব ধুনিয়াকৈ বুজি পাইছা বুলি আৰু এনেকুৱা ধৰণৰ যদি অংক তোমালোকে জানিব বিচাৰিছা তেতিয়ালে মোৰ তোমালোকে অকমান লাইকটো যদি ফলো পেজটো যদি অকন ফলো কৰি দিয়া তেতিয়ালে খুব ভাল পাম আহি আছে এনেকুৱা ভিডিঅ লৈ টিল দেন বাই বাই